हेलो दोस्तों सिंधुमणि ब्लॉग चैनल मैं इतना कलेजल ये भिडिओ रातिपुआ ठीक 4:40 भिडिओ अपने गले चाई तो सिंधुमणि ब्लॉग चैनल मैं बाईहाटा चारिआली नेशनल पथ रंगिया कलेजलत कलेजलत एटी सिग्नेल लाइटर बारे 3খন गाड़ी दुर्घटनात नेशनल हाईवे परि থাকিব লগা হৈছে। এইখন হৈছে गैसर टैंकार गाड़ी देखिसे आपलोके किमान भयानक एक्सीडेंट एटा यदि मेचर खाती मारि दे कलेजल নহয় बाईहाटा चारिआली चारखार हो যাব পাৰে। এইখন পিছফালে দিছে मारुति गाड़ी आपनालोक मक सिग्नेलर भुলৰ বাবে এইখন गाड़ी হৈছে লগতে বিদ্যুতৰ পোষ্ট দুটাকৈ বিদ্যুতৰ পোষ্ট লৈ যোৱা হয় আৰু লগতে তারবোৰো ছিঙি যোৱা হয়। আপোনালোকক এটি অনুৰোধ কৰিছো জানো নেশনেল হাইৱে জানো সিগনেলবোৰ ধুনীয়াকৈ দিয়ে আৰু ভিডিওটো ইমানেই শ্বেয়াৰ কৰক যিসকলে নেশনেল হাইৱেত যাতায়াত কৰে যান বাহনবোৰ তেখেতসকলক অনুৰোধ কৰিছো জানো সিগনেলবোৰ আপোনালোকে ফুল পথলৈ নাযায় আৰু মৃত্যুৰ মুখলৈ ঠেলি নিদি। এতিয়া মই আপোনালোকক ভিডিওটো বনাইছো আৰু লাইক শ্বেয়াৰ কৰি দিয়ক। সিন্তুমণি